সুৰক্ষা ক'ত নিৰ্ভয়াৰ পৰা শ্ৰী গংগানগৰলৈ কেতিয়া সুৰক্ষিত হ'ব নাৰী কেতিয়া নিৰাপদ হ'ব দেশৰ নাৰী নমস্কাৰ প্ৰাইম অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বৰ্ণালী লৈ আহিছো এই মুহূৰ্তৰ এক অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ কাহিনীটো কেৱল এটা অপৰাধৰ কাহিনী নহয় এই কাহিনী এটা সমাজৰ বিবেকক কপাই তোলা প্ৰশ্ন নাৰীৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ আৰু কিমান এই প্ৰশ্নটো আজি কেৱল এজনী নাৰীৰ নহয় এই প্ৰশ্নটো সমগ্ৰ দেশৰ ডিসেম্বৰ 2012 দিল্লীৰ ৰাজপথত জ্বলি উঠিছিল হাজাৰ হাজাৰ মোমবাতি নিৰ্ভয়াৰ সেই বিভীষিকাময় ঘটনাই সমগ্ৰ দেশক কপাই তুলিছিল প্ৰতিশ্ৰুতি দিয়া হৈছিল আইন সলনি হ'ব শাস্তি কঠোৰ হ'ব আৰু দেশৰ প্ৰতিগৰাকী নাৰী সুৰক্ষিত হ'ব বছৰ পাৰ হ'ল আইন সলনি হ'ল কিন্তু সলনি হ'ল নে বাস্তৱ 2024 চনত কলকাতাৰ আৰজিকৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষণৰত চিকিৎসক ডক্টৰ মৌমিতা দেৱনাথৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাই পুনৰ দেশজুৰি ক্ষোভৰ সৃষ্টি কৰিলে নিজৰ কৰ্মস্থলীটো যদি এগৰাকী মহিলা নিৰাপদ নহয় তেন্তে তেওঁ ক'ত সুৰক্ষিত তাৰ পিছত ৰাজস্থানৰ শ্ৰী গংগানগৰ আৰক্ষীৰ অভিযোগ অনুসৰি সন্ধানহীন হোৱা আৰু এগৰাকী 13 বছৰীয়া নাবালিকাক অপহৰণ কৰি 5 দিন ধৰি বিভিন্ন হোটেলত বন্দী কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল আৰক্ষীয়ে অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত একাধিক লোকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰু এতিয়া পশ্চিম বংগ অভিযোগ অনুসৰি এগৰাকী 12 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰা হয় কিছু সময়ৰ পিছত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় এই ঘটনাৰ পাছত উত্তেজনা বিয়পি পৰে আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্য আৰু উত্তেজিত জনতাই অভিযুক্ত বুলি সন্দেহ কৰা ব্যক্তিজনক গণপ্ৰহাৰ কৰে যাৰ ফলত তেওঁৰ মৃত্যু হয় এই ঘটনাৰ তদন্ত অব্যাহত আছে এইবোৰ কেৱল কেইটামান ঘটনা ইয়াৰ আগতেও দেখিছে হাথৰাস উন্নাও আৰু আন বহু যৌন নিৰ্যাতনৰ অভিযোগ ঠাই সলনি হয় সময় সলনি হয় ভুক্তভোগীৰ নাম সলনি হয় কিন্তু সলনি নহয় সেই একেই কান্দোন প্ৰতিটো ঘটনাৰ পিছত ক্ষোভ প্ৰতিবাদ ন্যায় বিচাৰৰ দাবী আৰু তাৰ পিছত আকৌ আন এখন চহৰ আকৌ আন এগৰাকী ভুক্তভোগী আকৌ একেই শিৰোনাম প্ৰশ্নটো আজিও একেই নাৰীৰ সুৰক্ষা ক'ত কণমানি শিশু ছাত্ৰী চিকিৎসক কৰ্মজীৱী মহিলা বৃদ্ধা কোনেও কিয় সম্পূৰ্ণ নিৰাপদ অনুভৱ নকৰে এই প্ৰশ্ন কেৱল চৰকাৰলৈ নহয় এই প্ৰশ্ন কেৱল আৰক্ষীলৈও নহয় এই প্ৰশ্ন আমাৰ সমাজলৈও কাৰণ নাৰীৰ সুৰক্ষা কেৱল এখন আইনৰ বিষয় নহয় ই এখন সভ্য সমাজৰ পৰিচয় উল্লেখযোগ্য যে এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই নাৰীৰ সুৰক্ষা ব্যৱস্থাক লৈ কেতিয়া নিৰাপদ হ'ব দেশত নাৰী দেশ আগবাঢ়িছে নতুন নতুন উন্নয়নৰ কাহিনী লিখা হৈছে কিন্তু সেই উন্নয়নৰ মাজতে আজিও কিয় অসুৰক্ষিত এগৰাকী নাৰী কিয় প্ৰতিবাৰে অপৰাধীৰ সাহস বাঢ়ি যায় অথচ ভুক্তভোগীৰ চিঞৰ নীৰৱতাত হেৰাই যায় এইবাৰ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ পৰা পোহৰলৈ আহিছে এক শিহৰণ জগোৱা অভিযোগ আৰক্ষীৰ তথ্য অনুসৰি জুন মাহৰ মাজভাগত হঠাতে সন্ধানহীন হৈছিল এগৰাকী 13 বছৰীয়া কিশোৰী পৰিয়ালৰ উদ্বিগ্ন অপেক্ষাৰ মাজতে আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান তদন্তত আৰক্ষীৰ অভিযোগ এগৰাকী ই-ৰিক্সা চালকে নাবালিকাগৰাকীক অপহৰণ কৰি স্থানীয় এজন হোটেল ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিছিল তাৰ পিছত প্ৰায় 5 দিন ধৰি তাইক চহৰখনৰ বিভিন্ন হোটেলত বন্দী কৰি ৰখা হৈছিল তদন্তকাৰীৰ অভিযোগ অনুসৰি এই সময়ছোৱাত বহু লোকৰ দ্বাৰা তাই যৌন নিৰ্যাতনৰ বলি হৈছিল অৱশেষত 23 জুনত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে এখন হোটেলত অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত একাধিক লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে এই জঘন্য কাণ্ড পোহৰলৈ অহাৰ পিছতে
জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰে যিবোৰ হোটেলত এই অনৈতিক কাৰ্যকলাপ আৰু ধৰ্ষণ সংঘটিত হৈছিল বুলি অভিযোগ উঠিছে তেনে 4খন অবৈধ আৰু অভিযুক্ত হোটেলত বুলডোজাৰ চলাই সম্পূৰ্ণৰূপে ধুলিখাত কৰা হয় এই গোচৰত এতিয়ালৈকে 14 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ ভিতৰত হোটেলৰ মালিক পৰিচালক আৰু কৰ্মচাৰীও অন্তৰ্ভুক্ত বাকি থকা অভিযুক্তসকলক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ অনুসন্ধান আৰু অভিযান অব্যাহত আছে এই ঘটনাই পুনৰ এবাৰ দেশক খুজিবলৈ বাধ্য কৰিছে নাৰীৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি কেৱল ভাষণতে সীমাবদ্ধ নেকি কেতিয়া শেষ হ'ব এনে অভিযোগৰ ধাৰাবাহিকতা আৰু কেতিয়া এখন সমাজে নিজৰ কন্যা সন্তানক নিৰ্ভয়ে ঘৰলৈ উভতি অহাৰ নিশ্চয়তা দিব পাৰিব এই ঘটনাৰ তদন্ত অব্যাহত আছে আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ পিছতহে অভিযুক্তসকলৰ দোষ বা নিৰ্দোষিতা চূড়ান্তভাৱে নিৰ্ধাৰিত হ'ব